নমস্কাৰ স্বাগতম সকলোকে চেনেলৰ নতুন এটা ভিডিঅ'লৈ আজি মই তোমালোকৰ আগন্তুক HSLC পৰীক্ষাত যিটো ছ'চিয়েল সায়েন্স বিষয় আছে তোমালোকৰ এই ছ'চিয়েল সায়েন্স বিষয়টোৰ যিটো ইতিহাস পাৰ্ট সেই ইতিহাস পাৰ্টৰ সেকেন্ড লেসনটো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই লেসনটোৰ পৰা হ'ব পৰা কমন কুৱেশ্যনসমূহৰ বিষয়ে আলোচনা কৰিম ফাৰ্ষ্ট যিটো লেসন আছিলে বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেই লেসনটোৰ ওপৰত অলৰেডি এটা ভিডিঅ' আপলোড হৈ গৈছে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই দেন ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাবা সেই লিংকত গৈ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা আজি যিটো লেসনৰ ওপৰত আমি আলোচনা কৰিম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই লেসনটোৰ পৰা তোমালোকৰ ফাইনেল এক্সামত নতুন সিলেবাছ অনুসৰি এবাৰ আহিব 1 নম্বৰীয়া 3টা কুৱেশ্যন আৰু 4 নম্বৰীয়া এটা কুৱেশ্যন মই যিসমূহ MCQ টাইপ কুৱেশ্যন হয় সেইসমূহৰ এনচাৰসমূহ তোমালোকক দি যাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে আৰু যিসমূহ লং টাইপ কুৱেশ্যন সেইসমূহ তোমালোকে নিজে চাব লাগিব এই লেসনটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনগৰাকী ব্যক্তিৰ উত্থান 1 মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ইয়াৰ এনচাৰটো হৈছে মহাত্মা গান্ধী নেক্সট কুৱেশ্যন কমন হয় 1917 চনৰ ৰুছ বিপ্লৱে কি প্ৰমাণ কৰি দেখুৱায় এইসমূহ লেসনৰ মাজৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে সাধাৰণ জনতাৰ মাজত অসীম বল আৰু শক্তি লুকাই আছে এই কথাটো 1917 চনৰ ৰুছ বিপ্লৱে প্ৰতিপন্ন কৰে নেক্সট কুৱেশ্যন নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে কেতিয়া আৰম্ভ কৰিছিল আৰু ইয়াৰ এনচাৰটো হ'ব মহাত্মা গান্ধীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটালত আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব 1917 চনত চম্পাৰণ সত্যাগ্ৰহ হৈছিল নেক্সট কুৱেশ্যন কোন চনত ৰাওলাট আইন গৃহীত হৈছিল মোষ্ট কমন হয় এইটো চ' তোমালোকে ভালদৰে চাই ৰাখিবা 1919 চনত ৰাওলাট আইন গৃহীত হৈছিল নেক্সট কুৱেশ্যন সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধিকৰণ আৰু প্ৰায়চিত্ত গ্ৰহণৰ এক প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল বা বক্তা কোন ইয়াৰ এনচাৰটো হ'ব মহাত্মা গান্ধী নেক্সট কুৱেশ্যন কোন চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল অকণমান টাইপিং মিষ্টেক হৈ আছে জালিৱানৱালাবাগটো তাৰ বাবে চৰি অকণমান সোনকালে বনাবলগীয়া আছে চ' অলপ ভুল হৈ গৈছে পিডিএফটো ইয়াৰ এনচাৰটো হ'ব 1919 চন নেক্সট কুৱেশ্যন কিমান চনত অমৃতসৰৰ জালিৱানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল আৰু ইয়াৰ এনচাৰটো হৈছে 1919 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ নেক্সট কুৱেশ্যন কোন চনত অসহযোগ আন্দোলন আৰম্ভ পৰে মানে শেষ হৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব 1922 চনৰ ফেব্ৰুৱাৰী 12 তাৰিখে নেক্সট কুৱেশ্যন দিয়া আছে আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণটো কি আছিল আৰু ইয়াৰ এনচাৰটো হ'ব ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন নেক্সট কুৱেশ্যন সত্যাগ্ৰহৰ ভিত্তি কি আৰু ইয়াৰ এনচাৰটো হৈছে অহিংসা তোমালোকৰ MCQ টাইপ প্ৰশ্নত আহি যাব পাৰে নেক্সট কুৱেশ্যন কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল তোমালোক সকলোৱে জানা আৰু ইয়াৰ উত্তৰটো হৈছে সত্যাগ্ৰহ নেক্সট কুৱেশ্যন 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল আৰু ইয়াৰ এনচাৰটো হৈছে ৰুছ বিপ্লৱ নেক্সট কুৱেশ্যন মোষ্ট কমন সীমান্ত গান্ধী হিচাপে কাক জনা যায় আৰু ইয়াৰ এনচাৰটো হৈছে খান আব্দুল গফুৰ খানক নেক্সট কুৱেশ্যন গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল নতুবা প্ৰশ্নটো এনেদৰেও আহিব পাৰে কৰিম কিম্বা মৰিম শ্লোগানটো কাৰ তেতিয়া তোমালোকে এনচাৰটো লিখিবা গান্ধীজী আৰু ইয়াত কোনটো আন্দোলন দিছে চ' এনচাৰটো হ'ব ভাৰত ত্যাগ আন্দোলনত নেক্সট কুৱেশ্যন সবৰমতী আশ্ৰম ক'ত অৱস্থিত আৰু ইয়াৰ এনচাৰটো হ'ব গুজৰাটত নেক্সট কুৱেশ্যন জালিৱানৱালাবাগ ক'ত অৱস্থিত আৰু ইয়াৰ এনচাৰটো হ'ব পঞ্জাৱত নেক্সট কুৱেশ্যন গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব 1930 চনৰ মাৰ্চ মাহৰ 12 তাৰিখে নেক্সট কুৱেশ্যন দিয়া আছে মুছলিম লীগে মুক্তি দিৱস হিচাপে কেতিয়া পালন কৰে অৰ্থাৎ মুছলিম লীগৰ যিটো মুক্তি দিৱস সেইটো সিহঁতে কেতিয়া পালন কৰে ইয়াৰ এনচাৰটো হ'ব 1939 চনৰ 22 ডিচেম্বৰত মুক্তি দিৱস পালন কৰিছিল কুৱেশ্যনটো অলপ ভুল হৈ আছে মুছলিম লীগৰ মুক্তি দিৱস কেতিয়া পালন কৰা হৈছিল একচুৱেলি সেইটো হ'ব প্ৰশ্নটো চ' 22 ডিচেম্বৰ কেতিয়া পালন কৰা হৈছিল বুলি যদি প্ৰশ্নটোত আহে দেন তোমালোকে এনচাৰটো কৰিব লাগিব 1939 চনৰ 22 ডিচেম্বৰত মুক্তি দিৱস পালন কৰিছিল মুছলিম লীগে নেক্সট কুৱেশ্যন মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম উক্ত কথাভাষী কাৰ আৰু ইয়াৰ এনচাৰটো হ'ব সুভাষ চন্দ্ৰ বসুৰ কমন হয় এইটো তোমালোকে ভালদৰে চাই ৰাখিবা নেক্সট কুৱেশ্যন দিল্লী চলোৱা আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন আছিল আৰু ইয়াৰ এনচাৰটো হ'ব আচাৰ্য বিনোৱা ভাৱে
নেক্সট কুৱেশ্যন 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল একদম কমন হয় চ' তোমালোকে ভালদৰে চাবা ইয়াৰ এনচাৰটো হ'ব ৰামজে মেকডোনাল্ড নেক্সট কুৱেশ্যন ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল আৰু ইয়াৰ এনচাৰটো হ'ব 1947 চনৰ জুলাই মাহত নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল MCQ তোমালোকৰ অহা খুবেই চান্স আছে এইবাৰ এইটো আৰু ইয়াৰ এনচাৰটো হ'ব নেতাল ইণ্ডিয়ান কংগ্ৰেছ নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল তোমালোক সকলোৱে জানা মহাত্মা গান্ধীৰ জন্ম 1869 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখে হৈছিলে আৰু ক'ত হৈছিলে গুজৰাটৰ পোৰবন্দৰত নেক্সট কুৱেশ্যন সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল কমন প্ৰায় আহি থাকে এইটো আৰু ইয়াৰ এনচাৰটো হ'ব সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল নেক্সট কুৱেশ্যন এইটো কমন আৰু তোমালোকৰ এইটো মে বি অনুশীলনীত আছেও ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল আৰু ইয়াৰ এনচাৰটো হ'ব জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা নাইট উপাধিটো ত্যাগ কৰিছিল নেক্সট কুৱেশ্যন কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলনৰ সূচনা হৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত যি খিলাফত আন্দোলনৰ সূচনা হৈছিল এই দুজন লোকে আছিলে খিলাফত আন্দোলনৰ সূচনা কৰা ব্যক্তি প্ৰায় আহি থাকে নেক্সট কুৱেশ্যন চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ এনচাৰটো হৈছে চৌৰি চৌৰা ঘটনা 1922 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে সংঘটিত হৈছিল নেক্সট কুৱেশ্যন কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল আৰু ইয়াৰ এনচাৰটো হৈছে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত চাইমন বিৰোধী যি প্ৰতিবাদী সমদল হৈছিলে সমদলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে সমদলটোৰ ওপৰত লাঠি চালনাৰ ফলস্বৰূপে লালা লাজপত ৰায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰ ফলতে তেওঁ মৃত্যুবৰণ হৈছিল নেক্সট কুৱেশ্যন কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব 1929 চনত লাহোৰত জৱাহৰলাল নেহেৰুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপিত কৰা হৈছিল নেক্সট কুৱেশ্যন গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান MCQ আহি যাব পাৰে চ' ভালদৰে চাবা আৰু ইয়াৰ এনচাৰটো হৈছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব আছিল প্ৰায় বুলি লিখিবা তোমালোকে 385 কিলোমিটাৰ নেক্সট কুৱেশ্যন সীমান্ত গান্ধী নামেৰে কাক জনা যায় কমন আৰু ইয়াৰ এনচাৰটো হৈছে সীমান্ত গান্ধী নামেৰে জনা যায় খান আব্দুল গফুৰ খানক নেক্সট কুৱেশ্যন লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেচমেলত কোনে কংগ্ৰেছৰ এককভাৱে প্ৰতিনিধিত্ব কৰিছিল আৰু কেতিয়া হৈছিল চনটো তোমালোকে চাই ৰাখিবা ইয়াৰ এনচাৰটো হ'ব লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেচমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল নেক্সট কুৱেশ্যন 1935 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল নাম আছিল ৰামজে মেকডোনাল্ড অলপ আগত কৈ গৈছোঁ নেক্সট কুৱেশ্যন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল এইটো কৰা হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত অলপ ভুল হৈছে পিডিএফটো বনোৱাত মই বনোৱা নাছিলোঁ একচুৱেলি বেলেগ এজনে বনাইছিলে চ' মোক অকণমান কওঁতেও খেলি মেলি হৈছে সোনকালে ক'বলগীয়া হৈছে নেক্সট কুৱেশ্যন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ এনচাৰটো হ'ব আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা হৈছে কেপ্টেইন মোহন সিং এইটো মোহন হ'ব লাগিছিলে চৌহান হ'ল নেক্সট কুৱেশ্যন এইটোৱে মে বি কোৱা হৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতা আছিলে সুভাষ চন্দ্ৰ বসু নেক্সট কমন কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় আৰু ইয়াৰ এনচাৰটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ ৰেখা নামেৰে জনা যায় 1 নম্বৰীয়া হৈ গ'ল 1 নম্বৰীয়া তোমালোকৰ এই লেচনটোৰ পৰা আহিব 3টা কুৱেশ্যন আৰু এতিয়া আহিছোঁ 4 মাৰ্কছৰ কুৱেশ্যনলৈ 4 মাৰ্কছৰ এই লেচনটোৰ পৰা তোমালোকৰ মাত্ৰ এটাই কুৱেশ্যন থাকিব ইয়াত 3টা দিয়া হৈছে এই 3টা তোমালোকে ভালদৰে চালেই হৈ গ'ল প্ৰথম দিয়া আছে 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিব লগা হৈছিল আৰু ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় আন্দোলন বন্ধ কৰিছিল নেক্সট কুৱেশ্যন আইন অমান্য আন্দোলনৰ মূল লক্ষ্যটো কি আছিল আৰু এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ কি
লাষ্ট কুৱেশ্যন লেচনটোৰ 4 মাৰ্কছৰ সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা নেক্সট আমি আলোচনা কৰিম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই লেচনটোৰ পৰা আহিব পৰা সম্ভাৱ্য কমন কুৱেশ্যনসমূহৰ বিষয়ে চিৰিয়েলি আমি আলোচনা কৰি যাম প্ৰত্যেকটো লেচনৰ কমন কুৱেশ্যনসমূহ এইটোত PDF-টোত অলপ খেলি মেলি হ'ল একেটাকে দুবাৰ সোমাই গ'ল তাৰ বাবে চৰি যদি ফাৰ্ষ্ট চেনেলটোত আহিছা দেন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিবা আৰু ভিডিঅ'সমূহ তোমালোকে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে সুবিধা হয় থেংক ইউ লাভ ইউ অল